আজি মই এখন পিংক কালাৰ চাদৰত দহি গাঠিবৰ বাবে লৈছোঁ। এয়া নেচা সূতা লৈছোঁ, এয়া হৈছে হোৱাইট কালাৰ আৰু এয়া গোল্ডেন কালাৰ, আৰু এখন লৈছোঁ কেঁচি, আৰু এইফালে এটা বেজি আৰু এটা হোৱাইট কালাৰ গুলি। চাদৰখনত দহি মই আজিনো কেনেদৰে গাঠোঁ আহকচোন চাওঁ। এয়া হোৱাইট কালাৰত অলপ লৈ লৈছোঁ, আৰু এয়া হোৱাইট কালাৰত লৈ, আৰু এয়া গোল্ডেনত অলপ মিলাই লৈছোঁ, মানে দুইটা কালাৰ মিক্স কৰি পেলাই দহি গঠা হ'ব। এয়া দুইটা, এটা হোৱাইট আৰু গোল্ডেনত এনেকৈ মিলাই মই এনেকৈ উলিয়াই লৈছোঁ, দুটা মানে ভাগ কৰি লৈছোঁ, তেতিয়া পটককৈ হ'ব আৰু এইখিনি। এতিয়া মই গাঁঠিবলৈ ষ্টাৰ্ট কৰিম। সূতাখিনি জট লাগি নাযাবৰ বাবে এয়া মই ফণিখনে এনেদৰে এয়া ফণিয়াই লৈছোঁ, যিহেতু জট লাগি নাযায় তেতিয়া। গাঁঠিবলৈ আৰম্ভ কৰিছোঁ। এয়া এটা মূৰৰ পৰা গাঁঠি যাম। সূতাই মই এয়া গাঁঠি প্ৰথমে দুটা গাঁঠি এনেদৰে দি লৈছোঁ। দুটা বা তিনিটা আপোনালোকে দিব পাৰে। এয়া মাজেদি এয়া বেজিটো লৈ আহিছোঁ, তেতিয়া গাঁঠিটো টান হয় আৰু। এইটো এটা মোৰ গাঁঠা হৈ গ'ল, এইটো চব এইটো। এতিয়া মই এটা এটা কৰি এনেদৰে গাঁঠি যাম। মই গঁঠাৰ দৰে আপোনালোকেও এনেদৰে ট্ৰাই কৰিব পাৰে গাঁঠিবলৈ। বহুত বেছি দীঘলকৈ নাই দিয়া, দীঘলকৈ দিওঁ বুলিলেও দিব পাৰে। খুব সহজ এনেদৰে গাঁঠাটো। এয়া মোৰ ইমানখিনি গঁঠা হৈ গ'ল। এইখিনি চাওক কি ধুনীয়াকৈ গাঁঠিছোঁ এইখিনি, আৰু আধা যিহেতু হৈয়ে গৈছে, আৰু আধা গাঁঠিব আছে, হৈয়ে যাব গঁঠা। এইখিনি এনেদৰে মই এয়া ফণিয়াই দিছোঁ, যিহেতু জট থাকিবও পাৰে মাজত মানে, সেইবাবে এনেকৈ ফণিয়াই দিছোঁ। সমান সমান হৈ যায় তেতিয়া, আগ পিচ হৈ থাকিলেও কাটি দিব পাৰি কেঁচিৰ সহায়ত। খুব সহজ এনেদৰে গাঁঠিবলৈ। চবৰে পদ্ধতিটো বেলেগ বেলেগ বাৰু।
এয়া এটা সাইড মোৰ সম্পূৰ্ণ হৈ গ'ল এইখিনি এয়া সব এটো এটা সাইড মোৰ সম্পূৰ্ণ হৈ গ'ল আৰু ইটো সাইডো অকণমান বাকি আছে বাকি আধাখিনি গৈছেগে এয়া